Hi everyone, Lavita's blogger আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো আলুৰ দম। আগৰ দিনত গাঁও অঞ্চলৰ বিয়া সবাহত এই আলুৰ দম বা ডাঙৰকৈ কাটি বনোৱা এই আলুৰ আঞ্জাখন প্ৰায় দেখিবলৈ পোৱা গৈছিল। লগতে এই আঞ্জাখনৰ সোৱাদো সুকীয়া আছিল। এতিয়াৰ দিনৰ মাছ মাংসৰ আঞ্জাৰ সোৱাদেও কিন্তু এই আলুৰ দমখনৰ আঞ্জাক চেৰ পেলাব নোৱাৰে। গতিকে আহক আজি বনাওঁ আলুৰ দম। ইয়াৰ বাবে মই আলুখিনি ডাঙৰকৈ কাটি লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। এতিয়া কেৰাহী এখন পাতি মই গৰমাই লৈ তাত মিঠাতেল অলপ সৰহকৈ দি লৈছোঁ। মিঠাতেল ব্যৱহাৰ কৰিব, তেতিয়া আঞ্জাখন বেছি ভাল লগা হয়। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে দিম চেনি এচিকুট, নামমাত্ৰ চেনি দিব, এইটো ৰঙৰ বাবে আঞ্জাখনৰ। এতিয়া দিছোঁ তেজপাত আৰু শুকান জলকীয়া, লগতে অলপ ফৰণ। এইখিনি দি লৈ এতিয়া মই দিছোঁ কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজো অলপ সৰহকৈ দিব, যিহেতু আঞ্জা অলপ বেছিকৈ বনাম মই। আলুও বেছিকৈ লৈছোঁ, পিঁয়াজো বেছিকৈ লৈছোঁ। গোটেই পিঁয়াজখিনি দি দিছোঁ। এতিয়া কেঁচা জলকীয়া দিছোঁ, ফালি লোৱা কেঁচা জলকীয়া। হেতাৰে এইখিনি ভালকৈ লৰাই ভাজিব। জুই মধ্যমীয়াকৈ ৰাখিব। এইখিনি অলপমান ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে দিম আদা নহৰুৰ পেষ্টখিনি। আদা নহৰুৰ পেষ্টটো মই সৰু চামুচেৰে 2 চামুচ দিম। এয়া আদা নহৰুৰ পেষ্ট দিলোঁ। এতিয়া আকৌ মই অলপমান হেতাৰে লৰাই দিছোঁ এইখিনি। জুই মই কমতেই ৰাখিছোঁ, মধ্যমীয়াকৈ ৰাখিছোঁ, যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া হালধি গুড়ি দিছোঁ মই। এতিয়া মই দিছোঁ নিমখ। সোৱাদ অনুসৰি আন্দাজ কৰি আপোনালোকে নিমখখিনি দি দিব। আকৌ হেতাখনেৰে লৰাই অলপ সময় ভাজিছোঁ। এইখিনি ভালকৈ ভাজি যোৱাত এতিয়া মই ইয়াতে কাটি লোৱা আলুখিনি দিছোঁ। এতিয়া আকৌ হেতাখনেৰে ভালকৈ লৰাই দিছোঁ। এইখিনি লৰাই ভাজিছোঁ। এইখিনি ভাজি যোৱাত এতিয়া মই ইয়াতে ৰেড মিৰ্চ মছলা, আপোনালোকে কাশ্মীৰী মিৰ্চ মছলাও দিব পাৰিব যদি বেছি জ্বলা খাবলৈ ভাল নাপায়, কাৰণ কাশ্মীৰী মিৰ্চ মছলাত জ্বলা নাথাকে, কালাৰটো ধুনীয়া হয়। দি দিছোঁ। আকৌ লৰাই ভাজিছোঁ মই। আলুখিনি অলপ বেছি সময় ভাজিব, তেতিয়া ইয়াৰ সোৱাদটো বেছি ধুনীয়া হয়। চাওক মই লৰাই আছোঁ। ভালকৈ লৰাই দিছোঁ মই। এইখিনি অলপ ভালকৈ ভাজি যোৱাত এতিয়া মই ইয়াতে পানী অলপ দি দিছোঁ। অলপমান দিব, বেছিকৈ নহয়। এইখিনি পানী দি আকৌ লৰাই দিব, আকৌ অলপ ভাজিবলৈ দিব। এনেকৈ এইখিনি লৰাই আকৌ ভাজিব। গেছ মধ্যমীয়া জুইতে ৰাখিব, বেছি হাই ফ্লেম কৰি নিদিব, যাতে বস্তুখিনি জ্বলি নাযায়। সেইটো আপোনালোকে ধ্যান ৰাখিব। এতিয়া পানীখিনি শুকাই আহিছে। আকৌ অলপমান পানী দি দিছোঁ মই ইয়াতে। দি হেতাখনেৰে লৰাই দিছোঁ। এনেকৈ অলপকৈ পানী দি ভাজিছোঁ মই। 2বাৰ পানী দিছিলোঁ। এইখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। আলুৰ টুকুৰাকেইটা ডাঙৰ আছে, গতিকে সিজিবলৈ আকৌ আমি বেছিকৈ পানী দিব লাগিব। কিন্তু প্ৰথমতে ভাজিবলৈ আমি অলপকৈ পানী দি লৈছিলোঁ। ধুনীয়াকৈ লৰাই মই এইখিনি ধুনীয়াকৈ ভাজ খুৱাই দিছোঁ, কাৰণ এইখিনি ভালকৈ ভাজিবই লাগিব, তেতিয়াহে ইয়াৰ সোৱাদটো বিয়া সবাহৰ আলুৰ দমৰ নিচিনা হ'ব। অলপ সময় ভাজিলে নহ'ব। ঠিক মাংসৰ আঞ্জাখন আমি যেনেদৰে বহুত সময় লৰাই ভাজোঁ, এনেকুৱাকৈ ভাজিব লাগিব। এয়া চাওক, লৰাই আছোঁ। আপোনালোকে দেখিলে যে বহু সময় মই এইখিনি লৰাই ভাজিলোঁ। কম সময়ত এখন আঞ্জা নহ'ব। এতিয়া অলপ বেছিকৈ পানী দি দিছোঁ মই ইয়াতে। চাওক, এইখিনি ডুব যোৱাকৈ পানী দি দিছোঁ বস্তুখিনি। এতিয়া অলপ আৰু লৰাই দিছোঁ মই। চাৰিওফালে পানীখিনি সমান হৈ গৈছে। এইখিনি ডুব খাই গৈছে বস্তুখিনি। এতিয়া মই ইয়াতে অলপ সময়ৰ কাৰণে ঢাকনিখন লগাই থৈ দিম। 10 মিনিট পিছত মই ঢাকনিখন গুচাই চাইছোঁ, পানীখিনি কমি আহিছে। এয়া চাওক, মই আকৌ হেতাখনেৰে লৰাই দিছোঁ। পানীখিনি কমি গৈছে, লগতে আলুবোৰো সিজিছে। হেতাখনত লাগিলেই ভাঙি যোৱা হৈছে আলুবোৰ।
গতিকে এতিয়া মই আন এখন চেপেটা হেতা লৈ হেতাখনেৰে এনেদৰে আধা আলু এনেদৰে হেঁচি হেঁচি ভাঙি দিছোঁ। চাওক এনেদৰে হেঁচি ভাঙি দিছোঁ। গোটেইবোৰ আলু ভাঙি নিদিব, কিছুমান টুকুৰা কৰিও ৰাখিব আৰু কিছুমান এনেদৰে ভাঙি দিব। এতিয়া ইয়াতে মই পানী দি দিছোঁ। পানী বেছিকৈ দি দিম। চাওক মই পানী বেছিকৈ দি দিছোঁ কাৰণ এইখিনি ভালকৈ উতলিব লাগিব, তেতিয়াহে ইয়াৰ ধুনীয়া সোৱাদটো আহিব। চাওক এয়া বেছিকৈ পানী দি দিছোঁ। আঞ্জাখন ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াতে মই জিৰা গুড়ি দি দিছোঁ 1 চামুচ দি লৰাই দিছোঁ আঞ্জাখন অলপমান। চাওক আৰু গৰম মছলা গুড়ি আধা চামুচ দি দিছোঁ। আকৌ অলপ লৰাই দিছোঁ। মছলাখিনি মিহলি কৰি দিছোঁ ইয়াতে মই। আঞ্জাখন প্ৰায় হৈ গৈছে। এয়া চাওক ধুনীয়া কালাৰো আহিছে আঞ্জাখনৰ। আৰু এয়া শেষত মই লং, ইলাচি আৰু ডালচেনি পানীত তিয়াই পটাত পিচি লৈছিলোঁ, সেইখিনি দি দিছোঁ। লগতে গৰুৰ ঘিউ দি দিছোঁ 1 চামুচ। আকৌ লৰাই দিছোঁ অলপমান। আঞ্জাখন হৈছে ৰেডি। লাষ্টত দিয়া এই শুকান মছলাখিনিৰ যে মই পেষ্ট বনাই লৈছিলোঁ, লং, ইলাচি, ডালচেনিৰ পেষ্ট, এইটোৱে আঞ্জাখনলৈ এটি ধুনীয়া সোৱাদ আনিব, লগতে গোন্ধও আনিব। আঞ্জাখন অলপ সময় উতলাই বন্ধ কৰিছোঁ। এয়া চাওক মোৰ ৰেডি হৈ গৈছে আলুৰ দম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। কমেণ্ট বক্সত লিখিব, কিবা যদি ভুল হৈছে শুধৰাই দিব। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পাই যায়। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান ফৰ ৱাচিং দ্য ভিডিঅ'।